আমি তলাতল ঘৰত আছোঁ আৰু তলাতল ঘৰত থকাৰ লগে লগে আমি এই বৰটোপ কিনিলে আমি লাহেকে যেনেকৈ চাই দিছোঁ আৰু এতিয়া বৰটোপ বুলি কোৱাৰ লগে লগে আমি যুদ্ধৰ কথালৈ মনত পৰে আৰু বৰটোপ বুলি কোৱাৰ লগে লগে আহোম স্বৰ্গদেউসকললৈ মনত পৰে যিহেতু প্ৰত্যেকবিলাক বৰটোপৰ বেক চাইডে আহোম স্বৰ্গদেউসকলে তেওঁলোকৰ এটা স্ক্ৰিপ্ট বা লিখিত এটা বুৰঞ্জী তেওঁলোকে আমি বুৰঞ্জী সাধাৰণতে কিতাপ বুলি ক'লে কিতাপৰ কথাটো কওঁ আৰু বুৰঞ্জী বুলি কোৱাৰ লগে লগে সাধাৰণতে আমি পদ্মনাথ গোহাঁই বৰুৱা বা এনেকৈ বুৰঞ্জীবিদসকললৈ মনত পৰে কিন্তু অসমৰ ইপাৰে আৰু সিপাৰে বা পুৰণা বস্তুবিলাকৰ মাজতো কিছুমান কথা লিখি থৈ গৈছে যিটো অতি দৰকাৰ আৰু সেই দৰকাৰ অনুভৱ কৰি আমি বৰটোপৰ বেক চাইডৰ যিটো অংশ আছে সেইটো দেখাই দিছোঁ এই বৰটোপটোত লিখা আছে আমাৰ জানিব মন যায় হয়নে নহয় এই বৰটোপবিলাক ক'ত বনাইছিল কোনে বনাইছিল কেতিয়া বনাইছিল ইয়াৰ আইৰণ অৰটো ক'ত পাইছিল সেই সকলোবিলাক কথা যেতিয়া আমি আঁত ধৰোঁ তেতিয়া প্ৰথমে চাব লাগিব যে এই বৰটোপবিলাক সাধাৰণতে তিৰু পাহাৰত বনোৱা হৈছিল 1603 খ্ৰীষ্টাব্দত প্ৰতাপ সিংহই তিৰুৱাল মানুহবিলাকক লগাই এই বৰটোপবিলাক বনাইছিল আৰু ইয়াত লিখা কথাটো কি আছে ইয়াত যে লিখিছে 1613 শকত গদাধৰ সিংহৰ ৰাজত্বকালত সন্ধিকৈ বৰফুকনে আৰু এই বৰটোপটো শুক্লেশ্বৰ ঘাটৰ ওচৰত ব্যৱহৃত কৰিছিল এতিয়া দ্বিতীয় কথা সেইটো ব্যৱহাৰ কৰা কথাটো গম পালোঁ স্বৰ্গদেউজনৰ কথা গম পালোঁ আৰু আমি বিষয়াজনৰ কথা গম পালোঁ এতিয়া কথাটো হ'ল কি তাত যিটো স্ক্ৰিপ্ট লিখিত কথা আছে সেইটো গড়গঞা শৈলী আৰু সেই গড়গঞা শৈলীটো যদি আমি এনেকৈ আন্ধাৰ কৰি দিওঁ বা এনেকৈ আখৰবিলাক যদি আমি আন্ধাৰ কৰি দিওঁ তেতিয়া সেই আখৰবিলাক যে আন্ধাৰটো জিলিকি থাকে সেই কথাটো চাব পাৰিম তৃতীয় কথা এই বৰটোপটোৰ নামটো জানিবলৈ হ'লে আমি কেনেকৈ জানিম এতিয়া ফ্ৰণ্ট ছাইডৰ যিটো ভিউ আছে এই ভিউটোতে বৰটোপটোৰ নামটো সংযোগ হৈ আছে মই মোবাইলটো দেখাই দিব কৈছোঁ এই ফ্ৰণ্ট ছাইডৰ যিটো ভিউ ওচৰলৈ আহি পেলাই এই যিটো ভিউ আছে এই ভিউটো হাতীৰ ভৰিৰ লগত মিল আছে দেখিছেনে সেইকাৰণে ইয়াক হাতীৰ ভৰিৰ লগত মিল থকাৰ কাৰণে এই বৰটোপ হাতী খুজীয়া বৰটোপ বুলি কোৱা হয় এই মাজৰ যিটো অংশ আছে হাতী মূৰৰ লগত মিল আছে সেইকাৰণে হাতীমূৰীয়া বৰটোপ বুলি কোৱা হয় আৰু এইফালে যিটো বৰটোপ আছে এই বৰটোপটো হাতী শুৰৰ লগত মিল আছে কাৰণে হাতীখুৰীয়া বৰটোপ ইয়াৰ বেক চাইডৰ যিটো অংশ এটা হোল আছে তাতে জুই লগাই দিছিল এতিয়া ইয়াৰ জুই লগাই দিবৰ কাৰণে এইটো খাৰ লাগিব খাৰ কেনেকৈ প্ৰস্তুত কৰিছিল খাৰ প্ৰস্তুত কৰা কৌশলবিলাকৰ ভিতৰত তেওঁলোকে গন্ধকো ব্যৱহাৰ কৰিছিল সেইকাৰণে চাহাবুদ্দিন তালিছে কৈছে যে আহোম স্বৰ্গদেউসকলৰ যিবিলাক বৰটোপত খাৰ ব্যৱহাৰ কৰিছিল অসমতে পোৱা গছ আৰু তাৰ লগত তেওঁলোকে ছালফাৰ অৰ্থাৎ গন্ধক মিহলি কৰি মানে বেছি পাৱাৰফুল কৰি ৰাখিছিল আৰু সেইকাৰণে তেওঁ ঔৰংজেবক অৰ্থাৎ ৰামসিংহ যেতিয়া আক্ৰমণ কৰিব লগা হৈছিল মোগলে আক্ৰমণ কৰিছিল তেওঁলোকৰ সৈন্যসকলৰ আগত অৱগত কৰিছিল যে ব্ৰহ্মপুত্ৰৰ এটা পাৰৰ পৰা সিটো পাৰত থকা নাওখনো